Hello guys, welcome to my new vlog. আৰু আজি মই দোকানৰ টুৰ অকমান দিছো। আমাৰ দোকানটো আজি চাও আহক আৰু অকমান বনোৱা কমপ্লিট হৈছে আৰু মই যেহেতু কম্পিউটাৰ দোকান খুলিম বুলি ভাবিছো সেইবাবে অকমান টুৰটো দিছো আহক। এইপিনে আছে কম্পিউটাৰ দোকান আৰু প্লাষ্টাৰ হৈ গ'ল আৰু তলৰটো ফ্ল'ৰটো হৈ গ'ল আৰু এইটো মই আপোনালোকক দেখাই আছো। বাকী আমাৰ হোটেলটো দেখাম আপোনালোকক। আমাৰ দোকানখিনি চাই যাওক আপোনালোকে। ইমানখিনি জেগা লৈছোঁ কম্পিউটাৰ দোকানটো খুলিবলৈ কাৰণে আৰু এতিয়াও বহুত কাম বাকী আছে আৰু পুটিং কাটিবলৈও বাকী আছে। কম্পিউটাৰ দোকানটো তাত খুলিব মই আপোনালোকক অকণমানকৈ দেখালোঁ আৰু এইটো বন্ধ আছে সেইবাবে গোটেইটো দেখাবলৈ নোৱাৰিলোঁ ভিতৰত। আৰু প্লাষ্টাৰ যিহেতু হৈ গ'ল তলৰটো হৈ গ'ল, এতিয়া কাৰেণ্টৰ কাম আছে অকণমান বাকী। যেতিয়া পুটিং কাটিব তেতিয়া কাৰেণ্টৰ কামো হৈ যাব। আৰু আজি ভাবিছোঁ আমি কম্পিউটাৰ আৰু প্ৰিণ্টাৰ আনিব যাম টাউন আৰু মই আজি আপোনালোকক টুৰটো দি দিছোঁ আৰু আমাৰ হোটেলটো চাই লওঁ আহক। মই আপোনালোকক কম্পিউটাৰ দোকানটোতো দিলোঁৱেই আৰু গোটেইটো কমপ্লিট হ'লে মই আপোনালোকক দেখাই দিম বাৰু। আৰু এতিয়া আমাৰ হোটেলটো চাই লওঁ আহক। হোটেলটো বহুত দিনৰ পৰা আছে আৰু আজি মই আপোনালোকক ফাইনেলি দি দিছোঁ, দেখাই দিছোঁ। আৰু যদি কোনোবাই আহে লাহোৱাল তেনেহ'লে আমাৰ ইয়াত খাই যাব আৰু কম্পিউটাৰৰ কিবা কাম থাকিলে যিকোনো কাম থাকিলে আমাৰ ইয়াত সোমাই কিনে যাব। আৰু ইয়াত কাৰেণ্টৰ কামবোৰ হ'ল, ৱাৰিং কৰা হৈছে আৰু বৰ্ডটো লগাব, আজি লগাব চাগে, এতিয়ালৈকে কমপ্লিট হোৱা নাই। আৰু যিহেতু আমি লাইটৰ কথা পাতি আছোঁ কাৰেণ্টৰ, সেইবাবে এতিয়ালৈকে কমপ্লিট হোৱা নাই। আৰু ইয়াত এডোখৰত বহিব মিটাৰ বক্স আৰু খানা বনাই ক'ত মই আপোনালোকক দেখাই দিছোঁ। এইপিনে মা আৰু পাপা আছে, এটি বনাই খানা। পুৰি আটা বেলি আছে। যদি গাইজ লাহোৱালত কিবা কাম থাকে তেনেহ'লে খাবলৈ থাকিলে আমাৰ দোকানত আহিব আৰু আমাৰ দোকানত খাই কিনে যাব। আমাৰ দোকানৰ মানে পুৰি লাহোৱালত মানে ফেমাছ আছে ক'বলৈ গ'লে, আৰু মই নিজেই তাৰিফ কৰি লৈছোঁ। লাহোৱালত ফেমাছ আছে, চবেই কয় আৰু সেইবুলি ময়ো কৈ দিছোঁ। তাৰপৰা আপোনালোকে খাই যাব আৰু চাব কেনেকুৱা সঁচাকৈ ভাল লাগেনে, আৰু পুৰি চব্জি আৰু সঁচাকৈ ভাল লাগেনে আপোনালোকে খাই কিনে চাব আৰু ক'ব। আৰু কম্পিউটাৰ দোকানটো মই এতিয়ালৈকে অ'পেন হোৱা নাই, হ'ব বহুত জলদি, জানুৱাৰী লাষ্টলৈকে হৈ যাব। আৰু যদি কিবা কাম থাকে আপোনালোকৰ লাইচেঞ্চ বনোৱা বা টেক্স মাৰা, গাড়ীৰ কিবা কাম থাকে বা যিকোনো কাম থাকিলে আমাৰ দোকানত আহিব পাৰে। কম্পিউটাৰ এভৰিথিং আমাৰ দাদাই কৰিব, মই থাকিম, দাদা থাকিব। যিকোনো কাম হ'লে মানে আহিব আপোনালোকে, সকলো কাম হ'ব। কম্পিউটাৰ ৰিলেটেড যিমান কাম থাকিলেও চব কাম হৈ যাব, আপোনালোকৰ টেনশ্যন ল'ব নালাগে। আৰু সেইটোৱে ক'বলৈ আছিলে, বহুত দিনৰ পৰা ভাবি আছিলোঁ এটা দি দিম টুৰ বুলি কিনে আমাৰ দোকানখনৰ, আৰু এইটোৱে টুৰটো সৰু সুৰা টুৰ এটা দি দিলোঁ। আৰু আহিব আপোনালোকে, আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।